এয়া আছিল সুৰভিৰ জোৰোণ। নকৈ সাজি কাচি হাতত পাণ বঁটা লৈ সমাজক সাক্ষী কৰি তাই ওলাই আহিল প্ৰিয়জনৰ নামত জোৰোণ পিন্ধিবলৈ। নতুন জীৱনটো যাতে ভালে কুশলে যায় তাৰ বাবে এনেকৈ সকলোৰে ওচৰত আঁঠু লৈ আশীষ বিচাৰিলে। সেউতাৰ ফাকেৰে সেন্দুৰৰ ফাকু খেলি তাইৰ হৈ পৰিল তেওঁৰ প্ৰিয়জনৰ অৰ্ধাংগিনী। নতুন জীৱনটো যাতে তাই ভালে কুশলে যায়। বিয়া দিনা ৰাতিপুৱাতে আহিল মোৰ এটা পাৰ্চেল আৰু এয়া যে মেহেন্দি আঁকিছিলোঁ, চাওকচোন কালাৰটো ইমান ধুনীয়া হৈছে। পিছে ৰাইজ গেট ৰেডি উইথ মি বনাবলৈ পাহৰিয়ে থাকিলোঁ নহয়। মেকআপ অলমষ্ট ডান। আৰু এয়া মই পিন্ধিছিলোঁ এযোৰ পিয়'ৰ মুগাৰ কাপোৰ। মানে মেকআপটো হৈয়ে গ'ল যিহেতু পাহৰি গৈছিলোঁ, বোলো নাই আপোনালোকৰ কাৰণে ভিডিঅ' এটা কৰি লওঁ। আৰু মোৰ এয়া ওলাই মেলি হৈ গ'ল। এনেকৈ আপোনালোকৰ কাৰণে দুটামান ফটো আৰু ভিডিঅ' কৰি ল'লোঁ। যিহেতু কাপোৰযোৰ নিজেই পিন্ধো, ভিডিঅ' কৰি ল'লে ক'ৰবাত কিবা খেলি মেলি হৈ আছে নেকি গম পোৱা যায়। পিছে ৰাইজ বিয়াৰ মিনি ব্লগ পাৰ্ট 2 আহি আছে দেই।